চাব নালাগে ফটো 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 COVID-19 can be characterized as a pandemic. সমগ্ৰ পৃথিৱীত কৰোনাৰ আতংক চাইনা ইটালী মাৰ্কিন যুক্তৰাষ্ট্ৰকে ধৰি সকলো দেশ তেতিয়া লকডাউনৰ কবলত আৰু ভাৰতৰ প্ৰথম পৰ্যায়ৰ লকডাউনৰ ঠিক আগে আগে অসমত উপস্থিত হৈ এজন বিশিষ্ট ব্যক্তি এখেত হৈছে শিৱসাগৰ জিলাৰ জয়সাগৰৰ নিবাসী ক্ৰিছ মানে আমাৰ কৃষ্ণ শইকীয়া কামৰ সূত্ৰে এখেত পিছে কেৰেলাৰ বাসিন্দা কম বয়সতে এখেতক যৌৱনে আমনি কৰিলে আৰু এখেতেও পলম নকৰি কামফেৰা কৰিয়ে পেলালে মা মই আহি গ'লো অ' মা মা মই আহি গ'লো অ' ক'ত আছগে আহ আকৌ ওলাই অ' মা মৰাটো দেখোন হেৰ' কিমান দিন যে দেখা নাই আছোন আৰু পাইছোঁ মা এইডাল অলপ পাছলৈ যা বাছ বাছ এইডাল কি এইডালক কয় ছ'চিয়েল ডিষ্টেঞ্চিং বুজিলি কিহৰ ছ'চিয়েল ডিষ্টেঞ্চিং সেইবোৰ নহয় আজিৰ পৰা তোৰ মোৰ মাজত কথা পাতোতে ইমানটো ডিষ্টেঞ্চ থাকিব লাগিব মুঠতে অ' সেইজনীয়ে মানে ফোন কৰি কৰি তোক মোৰ পৰা বেলেগ হ'বলৈ কৈছে ন নহয় তইতো কেৰেলালৈ যোৱাৰ পৰা তাইতো ঘৰত নাই মাকৰ ঘৰত গৈ বাহাৰ পাতিলেগৈ মই মানুহজনীয়ে ঘৰত অকলে অকলে কেনেকৈ আছোঁ তাইতো ক'বই নোৱাৰে সেইবোৰ কথা কৰোণা কথা কৈছোঁ অ' মই কৰোণা কথা কৈছোঁ অ' বোপাই সেই মৰা ককাৰৰ নামটো নলবি হেৰ' পাপে চুব তোক পাপে চুব হেই কৰোণা মহামাৰীডালৰ কথা কৈছোঁ অ' মই ককাৰ কথা নাই কোৱা সেই একদম শান্তি কৃষ্ণদা আহিলি ইয়ে নহয় চুই থৰ বেগ থৰ নমা শুই মেলি দিবলৈ আহিছে এখন কি হ'লো কিছুমান ক'ব নাই এইবোৰ তোক কেৰেলাৰ তিতা কটাহে পালে যেন পাইছোঁ ক'ব নৰ দেই এইবোৰ চব অ' বোলো এইকেইটা ধৰ আৰু এখন মুখত মাৰি ল অঁ এনেকৈ অঁ কেৰেলাৰ পৰা আহি আমাৰ কৃষ্ণদাৰ ধৰণ কৰণ আদব কাইদা চব সলনি হ'ল নিজকে ঘৰতে ঘৰীয়া কৰিলে যিটো মানুহে আগতে পুহৰ একৰ পৰা ফাগুনৰ একলৈকে গায়ে নোধোৱাকৈ থাকে এতিয়া আকৌ চব বস্তু তেওঁ ধুইহে খোৱা হ'ল আচৰিত কথাটো হ'ল লগতে তেওঁ আকৌ গধুৰ ইংৰাজী শব্দও ক'বলৈ ধৰিলে যেনে মাছ ছ'চিয়েল ডিছপেঞ্চিং চেনিটাইজাৰ হোম কেণ্টিন নহয় অ' হোম কোৱাৰেণ্টিন আৰু মা মোক আজিৰ পৰা ভাত এই ৰঙা এটোৰ ভিতৰতে দিবা দেই টোটেলি মানুহটো একদম চেইন হৈ গ'ল
কিনো কৈ থাকে এইবোৰে দা কিয় ৰাতিপুৱা ৰাতিপুৱা তই কাৰ মুডো কৰি আছ বাৰু কিয় মই মানে হেৰি ধুনীয়াই লাগিছে দেখিবলৈ খালি এখন কেলে বনাইছ কেলে তোক মই কম প্ৰথমতে এখন লৈ যা এই গেটৰ আগত যে আহি থোৱাকৈ যা প্ৰৱেশ নিষেধ আকৌ কেলে তই কি তাত গৈ সেই ট্ৰেফিকৰ ট্ৰেইনিং ল'লিগৈ নি বৰ কথা কওঁ তই আজিকালি যিমানটো কৈছোঁ সিমানটো কচোন যা আহি থোৱাকৈ প্ৰথমতে বৰ কথা আজিকালি ঐ কি মন গ'ল আজি মোলৈ ফোন কৰিব মই আপোনালৈ ফোন কৰা নাই এখেতৰ ফোনটো নলগা দেখিহে মই আপোনালৈ ফোন কৰিছোঁ চাবিটো দে গম পাইছোঁ চাবিটো দে তই মোলৈ ফোন কৰা মানুহ নহয় কিন্তু মোলৈ কিমান ফোন কৰিছে তোৰ এখন মুখ হাত চূড়া জুই দিলেও নুপুৰে মই তাইক পাছত ফোন কৰিম বুলি কওঁগে পাগল চব চালা ঐ পাছত হেনো সি ফোন কৰিব তোক হেল্ল' কি হ'ল তোমাৰ ফোনটো অথনিৰ পৰা ফোন কৰি আছোঁ মই কাইলৈ গৈ আছোঁ কি কেলে আহিব কি কেলে এই নহয় মানে তুমিতো দেখিছাই ন কৰোণাৰ কাৰণে কিমান মানুহ মৰিছে তাতে আকৌ সেই বাটত আহোঁতে যদি তোমাৰ গাত কৰোণা লাগি আহে কি ঠিক কিজানি মোৰ গাতে কৰোণা লাগি আছে কি তোমাৰ গাত কৰোণা লাগি আছে ধেই ধেমালি কৰিছোঁ আকৰিজনী মিছামিছি ভয় খালে আৰু তুমি যদি মোৰ ওচৰত থাকা মোকতো নিজক ৰখাব নোৱাৰিম ন তেতিয়া তুমিতো বুজিছা সেইটো কথা গম পাইছোঁ কিন্তু ইমান দিন যে মই তোমাক দেখা নাই মোৰ কথাওতো অলপ ভাবা তুমি দিনে নিশাইচোন মই অকল তোমাৰ কথাকে ভাবি থাকোঁ আৰু শুনাচোন চেনিটাইজাৰ দি ঘনে ঘনে হাত ধুইছা নাই ধুইছোঁ অঁ ধুই থাকিবা আকৌ দেই আৰু ছ'চিয়েল ডিষ্টেঞ্চিংটো আমি মানিবই লাগিব উপায়ো নাই ন মানিছোঁ তুমি যি যি কৰিব দিছা চব কৰিছোঁ দাদা দাদা এইটো ভাল খবৰটো শুনি আকৌ খুৰী খুৰী দাদা ভাল খবৰটো শুনক আকৌ ওলাই আছোন কি হ'ল কেলে দিয়ক ভাল খবৰটো চা কি এইটো এই সেইদিনাখন যে তোৰ টেষ্ট কৰিছিলে এই মানুহটোৱে আজি কৈ থৈ গৈছে তোৰ বোলে চব নিগেটিভ ওলাইছে এতিয়াতো আমালৈ ভাতো খাব পাৰিবি বোলে খুৰী কি হ'লো বোলো এই দাদাৰ কাৰণে একো টেনশ্যন নাই খুৰী দাদা চব নিগেটিভ ওলাইছে কি নিগেটিভ সেইদিনাখন যে টেষ্ট কৰিলে দাদা চব অ'কে বেমাৰ চেমাৰ একো নাই বোলে আজি শৰাইখন দিব লাগিব আৰু দেই ভগৱানে যে মোৰ কথাটো শুনিলে খুৰী মই সেই বৌক খবৰ এটা দি থৈ আহিছোঁ দেই অ' পাই আছোন না এইবোৰ ৰিপৰ্টত অহা কথাহে ইমান পটককৈ এইবোৰ বিশ্বাস কৰিব নোৱাৰি টিভি চিভিয়ে দেখিয়ে আছ হা 14 দিনৰ পাছতো কিছুমানৰ বেমাৰ ৰখাইছে এনেকৈ মই এইবোৰ কথা ৰিস্ক ল'ব নোৱাৰোঁ দেই মই হ'লে কিন্তু আৰু 14 দিন থাকিব লাগিব এনেকৈ নহ'ব দেই আৰু 14 দিন দেই খুৰী আকৌ 14 দিন হোম কেণ্টিন ঐ তোমাৰ বোলে ৰিপৰ্টটো আহিলে ৰিপৰ্টটো আহিলে হয় কিন্তু তুমিতো দেখিছাই ন এই 14 দিনৰ পাছতো বহুতৰ বেমাৰ ৰখাইছে সেইকাৰণে মই এটলিষ্ট 28 দিনলৈকে আৰু ৰিস্ক ল'ব নোৱাৰোঁ 28 দিন আৰু 28 দিন না 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 তুমি অহাৰ পৰা মই কেনেকৈ আছোঁ মইহে জানো মই মুঠতে ৱেইট কৰিব নোৱাৰোঁ দেই ইমান দিন তুমি বুজা আকৌ কথাটো পৰা হ'লেতো মই একেই তোমাৰ ওচৰত গৈ ওলালোগৈহেঁতেন ন কিন্তু মই ইমান স্বাৰ্থপৰ হ'ব নোৱাৰোঁ এটলিষ্ট তোমাক লৈ মই স্বাৰ্থপৰ ইমান ভাল পোৱা তুমি মোক অঁতো তোমাক মই যিমান ভাল পাওঁ হয়তো সেই চাহজাহানেও মমতাজক ইমান ভাল পোৱা নাছিল কিন্তু এই বেমাৰটো দেখিছাই নহয় তাতে দুদিনমানৰ পৰা গাটো কিবা বৰ দুৰ্বল টাইপ লাগি থকা হৈছে অলপ ৰেষ্ট লওঁ নেকি মই ঠিক আছে দিয়া তেতিয়াহ'লে তুমি এতিয়া ৰেষ্ট লোৱা ভাতকেইটা দিলি দি থৈ আহিছোঁ বাৰু খুৰী নাজানো আৰু পাই কিনো কৰিবলৈ লৈছে গম নাপাওঁ দেই এই নহয় খুৰী কি হৈছে বাহিৰত থকা ল'ৰা এতিয়া জানে কাৰণেহে কৈছে আমাৰ ভালৰ কাৰণেই কৈছে চাগে সি বুজিছে কৰিবলৈ দিয়ক যি কৰে কৰিবলৈ দিয়ক তাক এই টিভিয়ে চিভিয়ে আকৌ ওলাই আছে নহয় এতিয়া এইবোৰ কিবা কৰোণা নে কি সেইটো কাৰণে কৈছে আকৌ সি যি ভাল দেখে আৰু খুৰী হেৰি কওক এইটো থৈ দিয়ক এইটো কেনে আহি যাব নহয় মই আপোনাক ক'বলৈ পাহৰিছিলোঁ কাইলৈ বৌ আহিব বোলে দাদাক হেনো বোলে কিবা ছাৰপ্ৰাইজ দিব বোলে নক'ব খালি আকৌ কিহৰ ছাৰপ্ৰাইজ দিয় কথা মোৰ আগত নকবি সেইবোৰ কথা মোক
বহি টুলখন দেচোন চাইন্সে নি অঁ চাহ এই বৌ আহি পাবহি চাগে এতিয়া কেলৈ আহিব লাগে হা বৌয়েকৰ লগত দেখোন ৰাতি দিন চেট ভেট নোহোৱাকৈ ফোনত দেখোন কথা চালচালাই থাকে আকৌ এতিয়া কেলৈ আহিব লাগে চাবি তই আহি পেলাই তাই যিটো বাহাদুৰ কৰি ইয়াত থাকিবহি চাবি তই বৌ পালেহি পালিহি নি আজি চাবলৈ মন যোৱা নাই দেই এই বেয়া হ'ব নহয় বহকচোন বেয়া পাব নহ'লে মই কৈছ যেতিয়া বহি চুকিটো মোৰ মুখ চাবলৈ মন নাই বুজিছ বৌ পালাহি অ' এই আপাই পালোহি ইমান যে গৰম নহয় বুজিছা আৰু তাতে ৰাস্তাটো বেয়া বৰ দিগদাৰ পালোঁ দেই অ' মা ঐ আমাৰ এখেত ক'ত আছে ঘৰতে আছে দাদা তুমি কিন্তু মাৰ পৰা বাচিবলৈ ভাল আইডিয়া দিলা দেই নহ'লে এইবোৰ কথা যদি মায়ে গম পালেহেঁতেন নক'বা আৰু হেই নাহে তাই এইজনী আমাৰ মহা কৰি হিৰো তাতে ছ'চিয়েল ডিষ্টেঞ্চৰ টুপি পিন্ধাই থৈছোঁ নহয় কোন বুলু তাৰ কথা নক'বা আৰু সেয়ে গৈছে গেটৰ আগত চাইনবৰ্ড লগাইছে সেই ৰুমৰ আগতে ৰছী মাৰিছে মুঠতে টাকুৰি ঘূৰাটো ঘূৰিছে গোটেইটো মইতো আকৌ নহ'লে তুমি নিজেই ভাবাচোন মই যদি কেৰেলাৰ পৰা আহি গুৱাহাটীত তোমাৰ লগত নাথাকিলোহেঁতেন কিমান দিন হৈ গ'লহেঁতেন ন আমি লগ নোপোৱা এই লগ পাম নহয় আমি দিলে চিন্তা কৰিছা ন মই যাম আই লাভ ইউ যাম কেতিয়া আহিলে কেতিয়া কোনো নাই কোনো নাই কোনো নাই লকডাউনৰ নাটকখন কি চাবা চেনিটাইজাৰ দি হাত ধুব লাগে ৰ আজি তোক মই বাহনীয়ে ধুম আপোনাৰ পুতাই সুধক কি কৰিলেহি মাইকীৰ লগত চেনি খাই আহিছে পুতাই সুধক মাইকী নহয় অ' ছোৱালী হয় এজনী কৃষ্ণদাইটো প্ৰথমতে চব ঠিকেই কৰিলে লাষ্টৰ ফালেহে জেংটো লগাই দিলে আপোনালোকে আকৌ এইবোৰ নকৰিব দেই চৰকাৰী নীতি নিৰ্দেশনা চব মানি চলিব সামাজিক দূৰত্ব বজাই ৰাখিব মাস্ক পিন্ধিব দেই কাৰণ আমি সকলোৱে মিলি এই কৰোণা মহামাৰীক ৰোধ কৰিব লাগিব যে ধন্যবাদ ইমান দুখৰ আহি পালেহি যদি আমি ভাবিছোঁ গোটেই ভিডিঅ'টো চালে আৰু ভিডিঅ'টো চোৱাৰ কাৰণে অশেষ ধন্যবাদ ভিডিঅ'টোৰ কোনটো পাৰ্ট আপোনালোকৰ সকলোতকৈ ভাল লাগিল কমেণ্ট বক্সত আমাক জনাব যদি ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ'টো লাইক কৰক আৰু নিজৰ ফ্ৰেণ্ডছ এণ্ড ফেমিলিৰ লগত শ্বেয়াৰ কৰক আপোনালোকৰ এটা লাইক আৰু এটা ছাবস্ক্ৰাইবে আমাক বহুত উৎসাহিত কৰে বহুত শক্তি দিয়ে আমি ভাবিছোঁ আপোনালোকে সেইখন সহায় আমাক কৰিব কমেণ্ট কৰি জনাওক আমি কি কি দিশত ঠিক কৰিব লাগে তেতিয়া আমি নেক্সট ভিডিঅ'টোত আৰু ভালকৈ বনাব পাৰিম আপোনাৰ আচল কথাটো হ'ল LCSS লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এতিয়া চব ভিউজটো মই আনিব পাৰোঁ মই চাইলোঁ 10বাৰমান কোনোবা এটা চাইলে 20বাৰ মাৰ ফোনৰ পৰাই 50বাৰমান প্লে কৰিলোঁ কিন্তু যেতিয়া লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব হৈ যায় ন তাতকৈ বেছি আৰু কি লাগে নেক্সট ভিডিঅ'ত অতি সোনকালে আমাৰ আহি আছে আমাৰ অংক প্ৰডাকশ্যনত মনত ৰাখিব অংকৰ প্ৰডাকশ্যন